আছে। নমস্কাৰ সকলোকে কেনেকুৱা চবৰে। তো আজি মৰ্ণিং অলপ সোনকালে উঠা হ'ল, 6টা বজাতে উঠিলোঁ। কালি ক্লাছেছ কৰিলোঁ, ভাগৰ লাগি আছিলে মানে, তো ব্লগটো আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা আমাৰ এইপিনে বান্দৰ আহিছে আজি, উঠাই দিলে পটককৈ, গোটেই টিং চিং ধাম ধুম মাৰি লৈছে। এইখিনি ফুল সেউজীয়া হৈ গ'ল, এইটো পাৰ্পলে হৈ আছে, এইটো সেউজীয়া হৈ গ'ল খালি। সোনকালে উঠিলোঁ মানে ভাবিছিলোঁ এইটো বজাৰতে যে কুকুৰবিলাকক খুৱাই খানা খুৱাই তালৈ ক্ৰিটাৰ্ছ প্লেনেট বুলি মানে এটা সংস্থা আছে। তেওঁলোকে এই যোনবিলাক ৰাস্তাত থকা কুকুৰবিলাক থাকে তেওঁলোকৰ খানা চানা নাথাকেনে, খাবলৈ ৰাতিপুৱা মানে 6টা বজাত যায় আৰু 6টা চাৰে 6টা মানত গৈ পেলাই সিহঁতক খানা দিয়ে আৰু কিবা কিবি তেনেকৈ কৰে আৰু কাৰোবাৰ বেমাৰ আজাৰ হ'লে দৰৱ পাতি দি মেলি ঠিক কৰে। তো মই ভাবিছিলোঁ সেইটোকে অলপ আপোনালোকক দেখুৱাম বুলি, কিন্তু মানে লগতে যাবলগীয়া কোনো নাই, সেইকাৰণে যোৱা নহ'ল আৰু। নেক্সট সপ্তাহ চাওঁ, যদি পাৰোঁ যাম, দেখুৱাম আপোনালোকক। চানডে ৰাতিপুৱা যায় সদায়। এতিয়া 6:30 বাজিলে আৰু 9টা বজাত মোৰ গিটাৰ ক্লাছ কৰিবলৈ লাগিব। তো তেতিয়ালৈকে মই ঘৰটো অকণ ঠিক কৰি লওঁ, তাৰপৰা গা ধুই মেলি গিটাৰ ক্লাছ অকণ পঢ়ি লওঁ, তাৰপৰা গিটাৰ ক্লাছ কৰিম। ঘৰটো ঠিক কৰি ল'লোঁ, এতিয়া চাহ একাপ খাই লওঁ। এইফালে আমাৰ নানীয়ে চাহ খাই আছোঁ, খাই কৰি দিয়া। এতিয়া অলপ পঢ়ি লওঁ, ক্লাছ দুটামান কৰি লওঁ, পঢ়িলোঁ কিবা এটা কৰি, তাৰপৰা গিটাৰ ক্লাছখিনি কৰিম। দেন মই 11টা বজাৰ পৰা অলপ ফ্ৰী হ'ম, তেতিয়া নাস্তাটো কৰি ল'ম চাগে, নহ'লে তাৰ আগতে কৰি ল'ম আৰু। চাহিল আহিলে, তাৰ স্কুলত কিবা প্ৰগ্ৰেম আছে, তো মোৰ গিটাৰখন সি লৈ গ'ল। তো এতিয়া যাওঁ, কিবা এটা খাই লওঁ, ভোক লাগিছে পাই। এইটোত দিবা। বগা বগা এইবিলাক হৈ গৈছে। টাইম হৈ গ'ল গিটাৰ ক্লাছ কৰোৱাৰ। প্ৰথম এই 4জন মাৰ্চতে আহিছে আৰু আজি নতুনকৈ এই 2জন দাদা আহিছে। আৰু ক্লাছ কৰি হৈ গ'ল। নেক্সট টেবুলখন ভিতৰলৈ আনো আৰু অকণমান বহি পেলাই এই মই যে টায়াৰখিনি থৈছিলোঁ সেইখিনিতো মাটি ভৰাব লাগিব। আজি ৰ'দটো ভাল দিছে, চাওক। এতিয়া আহি গ'ল আমাৰ চাহিল ডাঙৰ। আজি কেনেকুৱা গ'ল প্ৰেক্টিছ? ব্লগত উলিয়াম কোন কোনে কি কৰিব এতিয়া স্কুলত। মই স্কুলৰ পৰা কথা আছিলে, সেইটোৰ পৰা মই নিজে নিজক বিদৰ্শন কৰি দিলোঁ। কেলে? ইমান দিন নবজাই মোৰ বাহ হৈছে এনেই, তাতে নিগদাৰ গিটাৰখন বজাম, সেই কুফাৰ ৰেডিয়েশ্যনটো আছে অলপ। নিগদাৰ হেৰি ইলেক্ট্ৰিকখন বজোৱাৰ কথা ভাবিছিলে, লগতে বজাবা নেকি? মানুহটো পগলা আছে। পগলাই কি কৰিলে, প্ৰথম আমাক একদম ষ্টাৰ্টিঙত ক'লে জি চাৰ্প বুলি, তাৰপিছত ধুনীয়াকৈ জিত প্ৰেক্টিছ কৰাই আছে আমাক। সি কৈ দিয়ে কেপটো 4th ফ্ৰেটত লগাই দিয়ে বুলি, তেনেকৈ বজাই দিওঁ আৰু লাষ্টত গৈ মানে জিত বাজেগৈ আৰু।
টাইপটো মুঠতে যি ধৰোঁ আৰু তাৰপিছত আজি কৈছে 5th গ্ৰেডলৈকে পাম তেতিয়া মিলিছে বৰ্তমান আহিলোঁ বিশালত কাপোৰ বস্তু কিনিব আছে আৰু আমাৰ মাদাৰ্ছ ডে বুলি মোক ফোনিক এখনকে দিয়ে আৰু বোলো অঁ ঠিক আছে বস্তু বাহিনী কিনিটো হৈ গ'ল এতিয়া যাওঁ ঘৰ পানী বটল 2টা আছে জানো ঘৰত কোকোকোলা শ্বেম্পু আধা দামত পাই গ'লোঁ এয়া ফণি 3খন আছে শ্বেম্পু ফণি আৰু সেইকেইটা 5টা বস্তু লোৱা তাৰ পুত্ৰই দিছোঁ এতিয়া এই কুকুৰাখিনি উঠাই ল'ম মানুহৰ ওপৰত তাৰপৰা তেনেকৈ কাম নাই ব'লা লেটছ গো ইয়াত ক'ত দেখিম বান্দৰ এইডাল হেৰি কৰিলে ন অঁ নহয় এইডাল এইবাৰডাল ইয়াত লাগি আছিলে পূৰা এইডাল পৰি গ'ল হয়নে কোনডাল অঁ সেইডাল আৰু এই মায়ে উলিয়াইছে কুকুৰাৰ কাৰণে মানে কুকুৰাকো প্ৰটিন লাগে নহয় তো এইটো তেওঁলোকৰ প্ৰটিন শ্বেক টাইপ চাৰ্জাৰী কৰি উলিওৱাকেইটা কেইটাত আছিলে এইখিনিতে সেই সৰু পোৱালিকেইটা থবা নেকি ভাবিছিলোঁ সেইকেইটা টায়াৰকেইটা ঠিক কৰিম বুলি খালি আজি চাওঁ কেতিয়াবা টাইম পাওঁ এতিয়া মই কৰোঁ নিজৰ ব্লগটো এডিট তাৰপৰা আপলোডত লগাই দিম আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰক আৰু জনাওক যে মই আগলৈ কেনেকুৱা ভিডিঅ' বনালে আপোনালোকে ভাল পাব মই ডেইলি ব্লগছ বনাম নে কিবা টপিকৰ ওপৰত বনাম আৰু আগৰ ভিডিঅ'বিলাক চাবলৈ ইয়াত ক্লিক কৰক